ইফালে চকাই বেখান আৰু ইভাগে আছে দাদা নিতুল। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া যাই আছোঁ দাৰাগাঁও, আৰু ইফালে মোৰ বন্ধুসকল চব ফুৰা পাছত দেখিম। সেই হাইটি আছে আৰু ইভাগে আছে দাদা নিতুল। আৰু আমি যে এতিয়া দাৰাগাঁও যাই আছোঁ, আৰু ইয়াৰ ৰাস্তাৰ সন্মুখৰ ভিউটো আপোনালোকে চাই লওক। পূৰা চাৰিওফালে পূৰা গছ গছনিৰে ভৰা, পূৰা চাই লওক আৰু ভিডিঅ'টো পূৰা শেষলৈ চাই থাকিব। আৰু আমি আহি পালোঁ দাৰাগাঁও, আৰু আমাৰ সন্মুখত এইখন দাৰাগাঁৱৰ মূল গেট। আৰু আমি ইয়াতে গেট পাছটো লৈ লওঁ, আৰু চাৰিচকীয়া 200 টকা লয়। আৰু আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈ চাই থাকিব, পূৰা মজা লাগিব, পূৰা ধুনীয়া পৰিৱেশ। আৰু আমি আহি পালোঁ ফাইনেলি দাৰাগাঁও। আৰু ইফালে চাওক বৰষুণ দেহান লাগেই নাই, পূৰা চাৰিওফালে মানুহ ছাতা লৈ পৰ্যন্ত আহিছে মানুহ, পূৰা সৰু সৰু বাচ্চাও আহিছে, পূৰা চব পূৰা মানুহ ভৰ্তি, পূৰা চবৰে জচতেই আছে পূৰা। আৰু পূৰা চাই লওক, আৰু চাৰিওফালে পূৰা মানুহ, আৰু ইমান মানুহ হৈছে পূৰা, তাৰমানে বতৰ যি বয়া সেইটো অনুভৱেই হোৱা নাই। পূৰা চাৰিওফালে মানুহ, আৰু পূৰা চবেই ফটো উঠাত ব্যস্ত, পূৰা গাও ধুইছে। আৰু আমি গা নুধুওঁ বাৰু, পানীখিনি অলপ খেলা হৈ আছে। আমি আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম ইয়াৰে, পূৰা ভিডিঅ'টো পূৰা শেষলৈ চাই থাকিব, পূৰা মজা লাগিব। আৰু কি ক'ম, আৰু কি সুন্দৰ পৰিৱেশ, বহুতেই ভাল লাগিল। আৰু আহি পেলাই আমি মনটো বয়া লাগি গৈছিল বৰষুণ দিয়াৰ কাৰণে, কিন্তু ইয়াত আহি বহুতেই ভাল লাগিল। আৰু এয়া আমাৰ সন্মুখত ভাৰতৰ সীমা, আৰু সিফালে আছে আমাৰ বেলেগ এখন দেশ ভূটান। আৰু আমি এতিয়া ভূটানত যাম, আৰু আপোনালোকক ভূটানৰ পৰিৱেশ অলপ দেখুৱাম, পূৰা ভিডিঅ'টো চাই থাকিব পূৰা। আৰু আমি এতিয়া ভূটানত প্ৰৱেশ কৰিলোঁ না, ভূটানত প্ৰৱেশ কৰিলোঁ, ভূটান আহি ভূটান পালোঁ, আমি ভূটান পালোঁ দেই, ভূটান। এইটোৱে সীমা। আগৰ দিনত পানী ভাল হয়। আমাৰ খালি আপডেট কেইটা নেৰবা, আপডেট কেইটা নেৰবা। বঢ়িয়া জেগা আছে, লোকেশ্যনটো বহুত ভাল আছে। নাচকে প্লেচ চব ফটো উঠাইছোঁ, ভিডিঅ' হৈছে না তোমাৰ? ভিডিঅ' হৈছে, সুন্দৰ এইফালে ভাৰত ইণ্ডিয়াৰ। আমি এতিয়া ভূটানত আছোঁ, আমি এতিয়া ভূটানত। আৰু ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ, পূৰা বৰষুণত জিকি জিকি। আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে, আৰু লাইক কৰিব, ভাল লাগিব। আৰু আৰু আমি এতিয়া আছোঁ ভূটানত, মানে ইণ্ডিয়া গেট, ইণ্ডিয়াৰ মানে বৰ্ডাৰ পাৰ হৈ আহিলোঁ, আমি ভূটানত আছোঁ। আৰু বৰষুণ দি আছে, কি ক'ম আৰু, তাৰমানে আজি বহুতে বয়া লাগিল। আৰু কি ক'ম, আৰু গা চা ধুব নিলে পানী পূৰা ঘেলা পানী আহিছে, পূৰা ঘেলা পানী আহি গৈছে ওপৰৰ পৰা পাহাৰৰ। আৰু কি ক'ম, আৰু ভূটানত আছোঁ আমি এতিয়া। আৰু আমি এতিয়া ইয়াত পানী পাৰ হৈ যাব লাগিব, আৰু মাজতে অলপ খালী জেগা আছে, ধুনীয়া পানী চানী উঠা নাই, পূৰা সুন্দৰ ফটো উঠা জেগা। আৰু তাতে যাই আছোঁ আমি এতিয়া, পূৰা ধাৰ পানী। আৰু এতিয়া আমি বৰষুণত জিকি জিকি পূৰা ফটো উঠাত ব্যস্ত। আৰু এতিয়া এইটো অৰূপ, শংকৰ, আৰু এইটো বিকাশ হয় খেলে, বৰষুণত জিকি জিকি পূৰা ফটো উঠি আছোঁ আমি। যাতে আছে অৰূপ, এইটো অৰূপ কেনেকৈ লাগছি বৰষুণত জিকি জিকি, মজা না? বৰষুণত জিকি জিকি পূৰা এনজয় কৰি আছোঁ আমি। আৰু এইভাগে শংকৰ আছে, এইটো শংকৰ, কেনেহান লাগছি, মজা না? পূৰা মজা, পূৰা বৰষুণত জিকি জিকি পূৰা মজা। আৰু ইফালে চব পূৰা সকলে বৰষুণত জিকি জিকি ইয়াতে পূৰা ফটো উঠি আছে, ভিডিঅ' কৰি আছে পূৰা চব। আৰু এইভাগে পূৰা সুন্দৰ ভিউটো চব। আৰু এতিয়া আমি খাইলাম পূৰা মজাকৈ, পূৰা ৰুটি আৰু মাংস পূৰা ঘৰতে বনাই আনিছিলোঁ, এই চাব পাৰে পূৰা। আৰু এইভাগে পিঁয়াজ আছে, কাঁচা পিঁয়াজ। জ্বালা আনিলে নেকি? জ্বালা আছে ন? জ্বালা চব ৰেডি কৰি লৈছোঁ পূৰা, এতিয়া খাব লাগে আমি। আৰু আপোনালোকে য'তেই নাযাওক কিয়, খোৱাটো মেইন, পূৰা খাব লাগে, পূৰা এতিয়া খাই আছোঁ আমি।
আৰু ইফালে মই ঘূৰি থাকোঁতে আমাৰ কাষৰে ভাইটিহঁতক লগ পালোঁ আৰু ইফালে চাওক বাই বাই চবকে বাই বাই দিলোঁ আৰু ইফালে বাই বাই ডেৰাগাঁৱৰে এদিন গা ধুবই আহিম ইয়াতে আৰু আজি যদি গা ধুব নাপালোঁ আৰু গা ধুব নাপালোঁ সেইটো আফচোচ গেল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু লাইক কৰিব যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ